হেল্ল' গাইজ, আমি দেউল চাব বৰ্তমান ওলাই আছোঁ। দেউল চাব যাম লোহাৰ ঘাটত, মাটি ফুটা দেউল। চব আমি তিনিওটাই ওলালোঁ যাবলৈ আৰু আধা ৰাস্তাতে ইমান বৰ মানুহ হৈছে চাওকচোন। ইমান ভিৰ। আগত বক্স বাজা আছে, ইমানবোৰ মানুহ যাবই নোৱাৰে, ইমান আৰু কিছুমান সিফালে পথাৰেৰে গৈ আছে, মানে তাতে পইচা হয়, মানে সকলো আমি আহি মানে ঠিক সেইফালে গেটটো আহি আমি চিৰিবা চাওক মানুহৰ পথাৰখন আৰু চাই মানুহবোৰ দেখিছে গাইছ, আহি পালোহি আৰু ইয়াত গোসাঁয়ে হেনো চবে হয়তো ক'লেও বহুতেই বিশ্বাস নকৰে কথাটো, যেতিয়া নিজে দেখিব তেতিয়াহে বিশ্বাস কৰিব। তিনিবাৰকৈ গৈ দেখিলোঁ আৰু আজি মন্দিৰ তেতিয়াৰ পৰা মই বিশ্বাস কৰোঁ আৰু হাজাৰ হাজাৰ মানুহ চাবচোন কেনেকৈ আছে। ইয়াত মানে মাটি ফুটি মন্দিৰটো ওলাইছে নহয়, মাটি ফুটা দেউল হোৱা বুলি কয়। আৰু ইয়াত বহুত কেইখন গাঁও লগ লাগি একে ঠাইত মানে পূজা অৰ্চনা কৰে। চাওক মানুহবোৰৰ মানে যিখিনি ঠাইত হৈ আছে সেইখিনি যাই আছে চবখিনি। চাওকচোন ইমান ধূলি, পাহাৰ, ইমান ধুনীয়া ঠাই। মন্দিৰবোৰ লগ হয় মানে কৰে আৰু তাতে আহি পাইছোঁ। এতিয়া সকলো মন্দিৰ
তাতে গান এটা ভৰাই দিলে হ'ল না গান এটা ভৰাই দিলে হ'ল tu sa hong jawaro Oscar এইটো হৈছে গাইছ মন্দিৰটো মানে মাটি ফুটি ওলোৱা মন্দিৰ এই মন্দিৰটোৰ কাৰণে ইয়াত পূজা কৰা হয় বহুতো মন্দিৰ সেইটোকে চাব গৈ আছো ইয়াত বাইক পাৰ্কিং কৰি থৈছে আৰু যে মই কৈছোঁ গাইছ আপোনালোকক মাটি ফুটা দিন মানে এইটো হৈছে মেইন মন্দিৰটো মাটি ফুটি ওলোৱা বুলি কয় মানে মাটি ফুটা দিন আৰু তাত পূজা অৰ্চনাবোৰ কৰে মানুহে বিশ্বাস নকৰে যেতিয়া নিজে দেখিব তেতিয়াহে বিশ্বাস কৰে আৰু আবেলি হ'ল সকলো যাব ওলাল আমিও যাব ওলালোঁ মন্দিৰ চাই আহি আৰু আমি যাব ওলালোঁ যাই আছোঁ বৰ্তমান ঘৰত যাওঁ চাওক মানুহবোৰ যাব লাগিছে মানে ঘৰত যাই আছে চবেই ঘৰত গৈ আছে আৰু আমিও ঘৰত আহিব